কাকা থানালৈ আহিছে মই দেখিছো এটা হাফ লগত আকৌ কোৱাৰ্টাৰ এটাও মাৰিছো আৰে পুৰা ফিটিংটো আপুনি এই ছাৰৰ লগত কথা পাতিলে কিন্তু ছাৰে গম নাপালে যে আপুনি ফিটিং সেইটোকে কয় টেলেণ্ট বেলেঞ্চটো ধৰি ৰাখিছো সঁচাই মানে মই আপোনাৰ ভৰিখনত ধৰি সেৱা এটা কৰিবলৈহে মন গৈছে বাধা দিছো নেকি ধৰ কি হলে ভৰি দাঙি আছে যে তাকে ইয়াক কৈছো মই বোলো চা বাবা পুলিচৰ মানুহ সদায় এখন ঠেং দাঙি থাকিব লাগিব কিহৰ কাৰণে ৰাইজৰ নিৰাপত্তাৰ কথা আছে কোন সময়ত দৌৰিব লগা হয় ঠিক নাই হয় নেকি সেইবিলাক এতিয়া বাদ দিয়ক কাম আছে আহক বৰুৱা আহা অ'কে ছাৰ আপুনি জেগা দিয়া কিন্তু দেই মই জেগাত দোষ দিয়া মানুহ নকৈছো আপোনাৰ সঁচাই মানে থাকিব নালাগে আজি গোটেই দিনটোৰ ভিতৰত আমাৰ যিমান ফাইল আছে তাৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে যিমান সোনকালে পাৰি ৰেজিষ্টাৰ্ড পেণ্ডিং কেছবিলাক ছল্ভ কৰিব লাগিব যিমান আছে হয় না হ'ব কৰিম আপুনি কৰিব কিয় নোৱাৰিম নেকি কিয় নোৱাৰিব এনেইতো আপুনি মানুহক টুপি পিন্ধা নম্বৰ 1 নে কি কয় কিন্তু ছাৰে আমাক কেছ ছল্ভ কৰিবলৈ কৈছে টুপি পিন্ধাবলৈ নহয়